দুদিনমান আগতেই ঠিক কৰি থৈ দিছিলোঁ যে আজি কামাখ্যা মা দৰ্শন কৰিব যাম। ৰাতিপুৱা বাৰু বতৰটো ভালে আছিল, কিন্তু যেতিয়া আমি ওলাই আহিলোঁ হঠাৎ বতৰটো ইমান বেয়া কৰি দিলে। যিমানে ওচৰ চাপিছোঁ সিমানে বতৰটো বেয়া হৈ গৈছে আৰু মন্দিৰ পাওঁতে পাওঁতে বৰষুণো ষ্টাৰ্ট হৈ গ'ল। আৰু বৰষুণ মানে এনেকুৱা বৰষুণ ষ্টাৰ্ট হৈছে, মই ভাবিছোঁ আজি মানুহ নহয় আৰু মন্দিৰত, আৰু সঁচাকৈ মানুহ দেখাত নাছিলোঁ। যেতিয়া আধা ঘণ্টামান পিছত বৰষুণ কমিল, মই তেতিয়াহে গম পাইছোঁ যে মোৰ দৰে চব মানুহ অ'টোত সোমাই আছিল। আৰু বৰষুণ কমাৰ লগে লগে হাজাৰ হাজাৰ মানুহ ওলাই আহি আকৌ মন্দিৰৰ চোতাল ভৰাই তুলিলে। এয়া চাগে মাৰে কিবা মাহাত্য হয়। কোনোবাই যদি আহিম বুলি ভাবিছে তেনেহ'লে পৰিৱেশ পৰিস্থিতি যিয়ে নহওক কিয় তেওঁ আহিবই। আৰু কোনোবাইতো ভাই বছৰ বছৰ দিন ধৰি আহিম বুলি ভাবি আছে কিন্তু আহিব পৰা নাই। কিন্তু মই ভাবোঁ এয়াও চাগে মাৰে কিবা ইচ্ছা। গতিকে কেতিয়াও মন বেয়া কৰিব নালাগে। যেতিয়া তেওঁৰ উচিত সময় আহিব মায়ে তেওঁক নিজেই তেওঁৰ ওচৰত মাতি আনিব। আৰু এনেকুৱা কৃপা এটা আজি মায়ে মোৰ ওপৰত কৰিলে। মই ইয়াত ইমানবাৰ আহিছোঁ কিন্তু কেতিয়াও ইয়াৰে মহাপ্ৰসাদৰ ভাগ পোৱা নাই, কিন্তু আজি জীৱনত প্ৰথমবাৰ মই এয়া মহাপ্ৰসাদৰ ভাগ পাইছোঁ। এয়াও চাগে মাৰে ইচ্ছা। জয় মা কামাখ্যা।